কোনোবা বেমাৰ হলে ই নাই ঠিক আছে হাগ্ৰামাটো জিতা জাকটা একদম ভালকে ঘূৰি আছে আসল কথাটো হল তেখেতে আমাৰ লগত মোকাবিলা কৰিবলৈ হিম্মতে নাছিলে যোৱা 5 বছৰত চাওক আপোনালোকে মুখ্যমন্ত্ৰীৰ কথা উমুকৰ কথা খুদি আছে মোক কি খুদিব লাগে খুদক অকল মই কাৰবা কথাটোকে এনসাৰ দিব লাগে না মোৰ কথাটোও ক'ব লাগে নহয় জানো কথাটো এতিয়া আপুনি এটা দায়িত্ব লৈ আছে আপোনাৰ কামটো ভাল হৈছে না বেয়া হৈছে এটো খুদক অকল যদি মই বেলেগৰে এনসাৰ দি থাকিব লাগে কেনেকৈ হ'ব কিন্তু এটা চৰ্চা চলিছে আপুনি হাগ্ৰামা মহিলাৰ সমালোচনা কৰে কিন্তু মুখ্যমন্ত্ৰী সমালোচনা নকৰে চাওক সমালোচনাটো কৰাটোৱে আমাৰ ৰাজনীতি একমাত্ৰ দায়িত্ব নহয় মই হাগ্ৰামা মহিলাৰকো নকৰোঁ তাক দাদা বুলি কওঁ মই আপোনালোকে দেখিছে মইতো তাক শ্ৰদ্ধা কৰোঁ সি মোক নকৰে কিন্তু মই একো মানুহ হিচাপে মই চাওক এইটো আপোনালোকে ওলাওক কিয় নিৰাপত্তা দিছে কিয় দিয়া নাই মইতো আৰু না উকিল না হাকিম না কি মোক আপোনালোকে ইমান চেপি সুধিলে মোৰ পৰা একো নাপাব বুজিছেনে লাহে লাহে কৰিম ৰেডি হৈ আছে 40 জন ৰেডি হৈ আছে কিন্তু তেখেতৰ নিচিনা ইমান ভয়তৰ নহয় 5 বছৰ কাউন্সিলতে নাহিল দেখোন কি ৰাজনীতি পাতিব এতিয়া আপুনি কাউন্সিলৰ ইলেকশ্যন খেলি 5 বছৰ কাউন্সিলৰ ভিতৰত একবাৰ নাযায় কেনেকৈ এমচিএলএ হ'ব এইটো চিফ হৈ আহিব বোলে তেখেতে ঠিকে আছে 5 বছৰটো কি আছিলে 5 বছৰটো বুঢ়া আঙুলি দেখালে না সিস্টেম এজনত জিকি পেলাই আপুনি চিফ হৈহে আহিব মুখ্যমন্ত্ৰী হৈহে আহিব প্ৰাইম মিনিষ্টাৰ হৈহে আহিব নহলে আপুনি ইলেকশ্যন জিকি তাতে এছেম্বলিত নাযায় ভাৰতত তেনেকা নজিৰ আছে নেকি কোনোবা কোৰ্টত থাকিলে হি নাহে কোনোবা বেমাৰ হলে ই নাই ঠিক আছে হাগ্ৰামাটো জিতা জাকটা একদম ভালকে ঘূৰি আছে আসল কথাটো হল তেখেতে আমাৰ লগত মোকাবিলা কৰিবলৈ হিম্মতে নাছিলে যোৱা 5 বছৰত মুখ্যমন্ত্ৰীৰ প্ৰতিখন মিটিঙতে কৈছে যে বিটিআৰৰ যিখিনি জনগণ আছে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিক চাওক আপোনালোকে মুখ্যমন্ত্ৰীৰ কথা উমুকৰ কথা খুদি আছে মোক কি খুদিব লাগে খুদক অকল মই কাৰবা কথাটোকে এনসাৰ দিব লাগে না মোৰ কথাটোও ক'ব লাগে নহয় জানো কথাটো এতিয়া আপুনি এটা দায়িত্ব লৈ আছে আপোনাৰ কামটো ভাল হৈছে না বেয়া হৈছে এটো খুদক অকল যদি মই বেলেগৰে এনসাৰ দি থাকিব লাগে কেনেকৈ হ'ব কিন্তু এটা চৰ্চা চলিছে আপুনি হাগ্ৰামা মহিলাৰ সমালোচনা কৰে কিন্তু মুখ্যমন্ত্ৰী সমালোচনা নকৰে চাওক সমালোচনাটো কৰাটোৱে আমাৰ ৰাজনীতি একমাত্ৰ দায়িত্ব নহয় মই হাগ্ৰামা মহিলাৰকো নকৰোঁ তাক দাদা বুলি কওঁ মই আপোনালোকে দেখিছে মইতো তাক শ্ৰদ্ধা কৰোঁ সি মোক নকৰে কিন্তু মই একো মানুহ হিচাপে মই তেখেতক শ্ৰদ্ধা কৰোঁ কিন্তু স্যাৰ নেক্সট যদি আপোনাৰ চৰকাৰ গঠন কৰে তেতিয়া প্ৰিয়া বসুমতাৰীৰ পিতৃ মাতৃক ন্যায় দিব আপুনি চেষ্টা কৰিবনে লাফিকুল হত্যাৰ ন্যায় পাইছে ক'ত আছে লাফিকুল হত্যাকাৰীবিলাক ক'ত লুকাই আছে ন্যায় পাব নালাগে লাফিকুল হত্যাকাৰীবিলাক পাব লাগে নালাগে তো আপোনালোকে প্ৰিয়া বসুমতাৰীক ইমান মৰম দেখাইছে আজি লাফিকুলকো অলপ দেখাওকচোন 2 মিনিট আৰু বেলেগ হত্যাবিলাক বড়োলেণ্ডতো আৰু এনেকুৱা বহুত হত্যা আছে মই আপোনালোকক গোটেই লিষ্ট দিব পাৰোঁ অগণন লিষ্ট দিব পাৰোঁ মই কৈছোঁৱে জগজিৎ শইকীয়াৰ হত্যাকাৰী ক'ত লুকাই আছে ন্যায় লাগে নালাগে আপোনালোকৰে সাংবাদিক বন্ধু হয় আপোনালোকে কালি আন্দোলন আৰম্ভ কৰি দিয়ক জগজিৎ শইকীয়াৰ ন্যায় লাগে বুলি কেনে কিয় কৰা নাই আপোনালোকে কোনোবাই বনাই দিব ৰাজনীতিক টপলাটো হিটোকে থ্ৰ' কৰি থাকিব এইটো নহয় নিজেও অলপ জাজ কৰক সমাজখন এটা সঠিক পথত আগবাঢ়ি নিব লাগিব ইয়াত কোনোবা হাগ্ৰামাই দুটা কথা কৈছে প্ৰমোদ বৰাই দুটা কৈছে সিখন ইটো দি সমাজ নহয় সমাজখনক আগুৱাই নিব লাগিলে ন্যায় অন্যায়টো প্ৰতিষ্ঠা কৰিব লাগিব কোনটো ন্যায় কোনটো অন্যায় কোনোবা এটা ইস্যু লাই দিব সিটোহে যদি চানচানি নিউজ কৰে আপোনালোকেও 10 বছৰ সাংবাদিকতা কৰিলে বড়োলেণ্ডখন কোনফালে গতি কৰি আছে 15 বছৰ সাংবাদিকতা কৰিলে কোনফালে গতি কৰি আছে এই বিষয়টো চাওক এনে মোৰ পৰা দুটা কথা ওলাই সিটো চানচানি নিউজ কৰিব বজাব হাগ্ৰামা আহিলে দুটা কথা কৰিব মুখ্যমন্ত্ৰীক দুটা কথা কৰিব এনেকৈ কিয় যাই থাকে এটা ডাইৰেকশ্যন লওকচোন আপোনালোকে ইলেকশ্যন আগবঢ়া আৰু আমি সবতো দিবলৈ চেষ্টা কৰি আছোঁ আৰু মেক্সিমাম লেভেলত আমি কাম কৰি আছোঁ যদি হৈ যায় সব এপইণ্টমেণ্ট দি দিম থেংক ইউ